এই চিকটি বুলি কৈছে বুজিছেনে মোৰ চিকটি হেৰ' মোক চিকটি বুলি হাঁহিছে কালি গম পাইছেনে কেলৈ আমাৰ ঘৰলৈ আহিছিলে কালি অহা বুজিছেনে আমাৰ এই আইজনী ভাগৰ লগৰ ছোৱালী এজনী বোলে আণ্টি আপুনি কিন্তু বিৰাট চিকটি দেই বোলে চিকটি বুলি ক'লা যে এজনী কিয় বুজিছেনে নিমখৰ টেমাটো যে নিমখৰ টেমাটো নিমখখন লাগি আছে তাৰপিছত মই বোলো নিমখৰ পেকেটটো খুলি ভৰাই দিলোঁ আৰু পেকেটটো খালী কৰি এনেকৈ নিমখৰ টেমাটো মুখত থৈ দিছোঁ বোলে এনেকৈ মা অ' আণ্টি বোলে এনেকৈ বোলে মিঠাতেলহে থোৱা দিছিল আপুনি দেখোন নিমখৰ পেকেটটো এনেকৈ থৈ দিয়ে আই তুমি কি জানিবা বোন নিমখৰ দাম কিমান তুমি গম পাইছা জানো মাৰ পৰা পইচা আছৰ কাৰণেহে গম পোৱা নাই নে কি কয় বাৰু আপোনালোকে কওকচোন ছোৱালীজনী তেনেকৈ কোৱা নাই একো দেই মই বোলো নিমখৰ পেকেটটোৰ মূল্য তুমি কি বুজিবা হা আগতে নিমখৰ পেকেটটো মাত্ৰ মূল্য আছে 10 টকা এতিয়া নিমখৰ ভেৰাইটি চলালে নিমখৰ পেকেট সেই 10 টকাৰ পৰা গৈ মেলি গম পাইছেনে 20 টকা 25 টকা 30 টকা কাহানি পৰা নিমখৰ পেকেটটো যদি 100 টকা হয় কোনটো বস্তু কিনি খাব হয় নাই বাৰু আপুনি কওকচোন তাৰপিছত আহিলোঁ গম পাইছেনে কালি ৰাতি মই গাখীৰখিনি গৰম কৰিবলৈ লৈছিলোঁ গাখীৰখিনি গৰম কৰিবলৈ লওঁতে পৰিব লৈ গাখীৰটো যিমান চকুত থাকিলেও পৰে আৰু গম পাইছেনে আপোনালোকে পৰে নাই বাৰু ক'বচোন মই একদম ওচৰতে ৰৈয়ে আছোঁ বোলো পৰি যাব উতলিবলৈ নাপালে বন্ধ কৰি দিলোঁ বুজিছেনে কেলৈ বন্ধ কৰিলোঁ সোধকচোন আপোনালোকে কেলৈ উতলিলে 1 চিকুট পৰি যায় 1 চিকুট গাখীৰৰ দাম কিমান আজিকালি গাখীৰৰ লিটাৰ কিমান আকৌ গম পাইছে নাই গাখীৰৰ লিটাৰ সৰুতে 30 টকা পৰা শুনি এতিয়া 70 টকা লিটাৰ ধেমালি ভাবিছে 70 টকা লিটাৰ গাখীৰ খাব পাৰে নেকি বাৰু কওকচোন এক টোপাল যদি পৰি যায় মোৰ কিবা গাৰ পৰা তেজ ওলাই যোৱা যেনে লাগে গম পাইছেনে মই বোলে চিকটি মই বোলো এই ল'ৰাটোৱে কালি পেপাৰখিনি পেলাই দিব লৈছে বোলে মা পেপাৰখিনি পঢ়ি যোৱাৰ পিছত মূল্য কি আছে কিয় মূল্য এই কাগজৰ পেপাৰখিনি থৈ দে পেপাৰখিনি যদি কেনেবাকৈ যদি জমা কৰি মই বিকো নহয় সেই 10 টকা পেপাৰখনৰ ঠাইত মই কমেও 20 টকা 25 টকা পাম তহঁতি কি বুজিবি হাঁচিছোঁ কাৰণেহে তহঁতি আজি ভালকৈ থাকিব পাৰিছ নে কি কবা আপোনালোকে হয় নাই কওকচোন খংটো উঠি যায় বুজিছেনে আৰু ৰ'বচোন তাতকৈ ডাঙৰ কথা এটা হ'ল নহয় গম পাইছেনে চিকটি বুলি কলি আৰু যি হ'ল হয় নহয় বাৰু তাৰপিছত আহিলে আকৌ আমাৰ আকৌ আহিলে নহয় অহাৰ লগে লগে মই চাহকাপ দিলোঁ চাহকাপৰ তলিতে গম পাইছেনে বিস্কুটটো ডুবাই থৈ তাতে পেলাই থৈ গুচি গ'ল মই বোলো তুমি সেই বিস্কুটটো ডুবি গ'ল বুলি বিস্কুটখন পেলাই দিব লাগেনে ইমান দাম বিস্কুটৰ হয় নহয় বাৰু কওকচোন মেৰিগ'ল্ড বিস্কুটটো আজিকালি 50 টকা হ'ল পাই জানো বিস্কুট আগৰ দিনত 5 টকা দি বিস্কুট পাইছিলে আজিকালি পাই জানো বা কওকচোন আপোনালোকে বিস্কুটটো পেলাইলে বোলে বিস্কুটটো পেলাই পৰি যোৱা বিস্কুটটো চাহৰ তলত মই কি থৈ দিম নেকি থৈ দিম মানে তুমি পেলাই দিব লাগে নেকি তেনেকৈ কোৱাচোন এনেকৈ ভুলি খাই দিব লাগে নাই কওকচোন আপুনি বিস্কুটৰ সেই কাপটোতহে পৰিছে তোমাৰ নিজৰ বেলেগ কাপৰ পৰা খাবলৈ পোৱা নাই নহয় মই বোলে এনেকৈ খাব নোৱাৰি যে মই বোলো এনেকৈ বস্তু নষ্ট কৰাৰ কাৰণে আমি দুখীয়াৰ দিশে গৈ আছোঁ হয় নহয় বাৰু কওকচোন কেলৈ কালি নিউজত দেখিছোঁ বাইদেউ সেই টেক্স বাইদেউ যে টেক্সৰ বাইদেউ বোলে 64 লাখ টকা ঘৰত লুকুৱাই দিছে মই বোলো 64 টকা এটা পাবলৈ টান আমাৰ আপুনি 64 লাখ টকা লুকুৱাই দিছে দেখিছেনে বাৰু এনেকৈ বাৰু কিবা এটা হ'ব পাৰে নেকি বাৰু তাতে মোক আকৌ সিহঁতে চিকটি বুলি হাঁহে বুজিছেনে আৰু ল'ৰাটো সেই জোতা পলিচটো শেষ হ'ল মোক কৈ আছে আনি দিবি মই বোলো যেতিয়া তোৰ সেই পানীত টুকি থোৱা সেই কাপোৰখনৰ টুকুৰাটোৱে কামত দিয়ে তোক আকৌ মই পলিচটো কেলৈ আনি দিম পলিচটোৰ দাম কিমান তই জান পলিচৰ দাম কিমান পলিচ লাগে মই বোলো জোতাত সেই কাপোৰ এটুকুৰা ল'বি পানীত ডুবাবি চেপিবি একদম টাইটছে আৰু মোহাৰি দিবি চফা সেইটোতে কাম চফা আৰু তোক মই পলিচ আনি দিব নোৱাৰোঁ বোলে মোৰ বোলে চাৰ্টটো ছুটি হৈ গৈছে মই বোলো ছুটি হৈ গৈছে যদি কি কৰিব লাগে মই বোলে তলত এটুকুৰা জইন দি ল'বি আকৌ বোলে মা তেনেকৈ পিন্ধিব পাৰি নেকি মই বোলো তেনেকৈ পিন্ধিছিলোঁ আমাৰ দিনত এযোৰ ইউনিফৰ্মে আমি কমচে কম 3 বছৰ পিন্ধিছিলোঁ তহঁতক বছৰে দুযোৰ ইউনিফৰ্ম কিনিব লাগে যে কিয় ইমানকৈ বাঢ়িবলৈতো কোনে কৈছে নেবাঢ়িবি আকৌ লাহে লাহে বাঢ়িবি নে কি কৰিব আপোনালোকে আৰু শুনিছেনে মোক বুজিছে মই আৰু কালি ঘৰতে আছিলোঁ বুজিছেনে আহিছে ন শইকীয়ানী বাইদেউ বোলে চাহ অকণ খাই আহোঁগৈ মই বোলো চাহ খাবলৈ ঘৰত চাহপাত নাই নহয় চাহপাত আছিলে এনেই ক'লোঁ মই বোলো চাহপাত নাই নহয় বাইদেউ আপুনি চাহপাত কেইটামান কিন্তু লৈ আহিব দেই মোৰ ওচৰত গাখীৰ আছে বাৰু কিন্তু চাহপাত একদম নাই আপুনি লৈ আহিব দেই বোলে হ'ব বাৰু মই বোলো গগৈনী বাইদেউকো মাতি দিব গগৈনী বাইদেউকো তেনেকুৱাতে ফোন কৰিছে হেল্ল' বাইদেউ মই বোলো আপোনাৰ ঘৰত যে কেলৈ বিস্কুটটো খাইছিলোঁ এইদিনাখন সেই বিস্কুটটো লৈ আহিব আকৌ দেই মই বোলো বিস্কুটটো ইমান টেষ্টি আছিলে গম পাইছেনে মোৰ বোলে তেওঁলোকে কথা পাতিছে মনে বোলে এইগৰাকী বাইদেউক আমি এনেই চিকটি বুলি নকওঁ মোৰ চিকটি কি কথা আছে মোৰ ঘৰত চাহ খাবলৈ মোৰ গেছ দিম মোৰ পানী দিম মোৰ গাখীৰ দিম বিস্কুটটো আৰু চাহপাতটোহে মাত্ৰ আপোনাক লৈ আহিবলৈ কৈছোঁ তাৰ লগতে কাপপ্লেটযোৰ যে সেই কাপপ্লেটযোৰত চাহকণ দিম যে কাপপ্লেটকণ ধোৱা চাবোনকণ এই পানীকণটো মোৰে খৰচ হ'ব নে কি কয় বাৰু আপোনালোকে হয় নাই বাৰু কওকচোন চাহকাপ খাম বুলি ক'লেই হ'ব নহয় আৰু হৈছে নাই এওঁলোকক কৈছোঁ বোলো মোবাইলৰ ৰিচাৰ্জ কিন্তু এবাৰহে কৰি দিম মই এবাৰহে এটাহে কৰি দিম তাৰপৰা গোটেইখিনি হটস্পট লৈ ল'বি নে কি কয় বাৰু আপোনালোকে আৰু ক'বচোন দেই আপোনালোকৰ তেনেকুৱা হয় নহয় ঘৰখনত মোৰ কিন্তু একদম এটকা পইচা গোটাইহে ধনী হ'ব পাৰিম নে কি কয় বাৰু আমি আকৌ ডকাইত কৰিবগৈ নোৱাৰোঁ নহয় বাৰু সেই টেক্স বাইদেউৰ নিচিনাকৈ নে কি কয় আপোনালোকে আৰু শুনকচোন মই এবাৰ হ'ব দিছোঁ নি বাৰু নাই হোৱা বুজিছে নাই ৰ'ব নেক্সট এপিছ'ডত কৈ আছোঁ আপোনালোক কাহিনীটো আৰু চাই থাকিব দেই মই চিনাকি দিয়াই নহ'লে আপোনালোকে চিনি পাইছে নে ৰেখা ব্লগৰ ৰেখা যে
সেই বাইদেউ আকৌ ৰেখা বাইদেউ নে কি কয় আপোনালোকে ঠিক আছে দিয়ক আজিলৈ আহোঁ নেক্সট এপিছডটো চাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈও নাপাহৰিব দেই